হে গাইস ওয়েলকাম ব্যাক টু মাই দেৱজিৎ ব্লগ। সো গাইস আজি শিক্ষক দিৱস আৰু আমি স্কুলৰ পৰা শিক্ষক দিৱস পালন কৰি আহিলো আৰু এতিয়া টিউচনত কৰিম। সো বলক তেজে ভিডিঅ'টো আৰম্ভ কৰো। সো গাইস আমি যাই আছো এনেকৈ গণেশ মন্দিৰলৈ আৰু গণেশ মন্দিৰৰ পৰা বস্তুখিনি আনিম, গল্লা চিংৰা চাওঁ কি পাওঁ আৰু 250 টকা উঠি আমাৰ টিউচনৰ পৰা বেছি চলি নাই ন, আমি 7জনে আছো টিউচনত। 250 টকা উঠি। সো এনেকুৱা ধুনীয়া বাটৰ মাজেৰে প্ৰকৃতিৰ মাজেৰে যাই আছো। সো গাইস পাই গলো গণেশ মন্দিৰ আৰু আমি সৌতাত যাম, হোটেলত সৌতাত। সো গাইস আমি গণেশ মন্দিৰত আৰু এটা ভিডিঅ'ত আহিছিলো, মই যোৱা ভিডিঅ'ত মই কৈছিলো এইটো হ'ল হৰিপ্ৰিয়া ফেমিলি মাৰ্ট আৰু আজি আমি ভিতৰলৈ যাম হৰিপ্ৰিয়াত। সো গাইস মই হৰিপ্ৰিয়াৰ ভিতৰত সোমাই গ'লো আৰু এলা চাইডত কাপোৰৰ দোকান আৰু মই কেতিয়াও ভাবা নাছিলোঁ যে হৰিপ্ৰিয়াত গেলি এনেকুৱা ডাঙৰ পোপাত হ'ব। চাব ৰ'ব মোৰ লগত কি হৈছে হৰিপ্ৰিয়াত যায়। আৰু ইয়াতে এটা AC চেলুন আছে য'ত আমি চুলি কাটো। গাইস এনেকৈ ধুনীয়া কৰি উঠি আছিলোঁ আৰু মোৰ লগত কি হ'ল উঠি গাইস কেতিয়াও ভবা নাছিলোঁ যে এইখন হৰিপ্ৰিয়াৰ গেট বন্ধ থাকিব আৰু আমি যাব লাগে। গাইস হৰিপ্ৰিয়াৰ পৰা ওলাই আহিলো আৰু এইবিলাক চব্জিৰ দোকান চাইডত আৰু চব্জি ফল এলাই আৰু ইয়াতে মাছৰ দোকান আছে। গাইস আমি এতিয়া হোটেলৰ ভিতৰত সোমাও। সো গাইস হোটেলৰ পৰা চিংৰা লৈ আহিলো 9টা আৰু এইটো হৈছে হোটেল। সো গাইস আমি গণেশ মন্দিৰৰ পৰা ওলালো আৰু যাইছো, আহি থাকক আপোনালোকৰ। গাইস আমি কলমো ল'লো কিতাপ বহি দোকানৰ পৰা। সো গাইস আমি গণেশ মন্দিৰৰ পৰা ওলালো আৰু টিউচনলৈ যাই আছো। চিংৰা ল'লো গণেশ মন্দিৰৰ পৰা আৰু আমাৰ চকৰ পৰা গল্লা ল'ম আৰু ঠাণ্ডা ল'ম। ঠাণ্ডা মানে 7 আপ এয়াৰ অলপতে যাই থাকো আৰু ঘৰলৈ মানে টিউচন ৰুমলৈ। সো গাইস মই এতিয়া ঘৰলৈ আহিলো গণেশ মন্দিৰৰ পৰা আৰু আমাৰ চকৰ পৰা কিছু বস্তু আনিছো, খোৱাত ঠাণ্ডা ঠাণ্ডা আনিছো, গল্লা চল্লা চব কি আনিছো। সো গাইস এই আনিছো স্প্ৰাইট আনিছো, ভুজিয়া আৰু গল্লা চল্লা এয়া আৰু টিউচনত যাই কিনে ভালকে চাব। সো গাইস মই চাইকেলখন ল'লো আৰু মনত ভৰি লৈছো আৰু যাই আছো টিউচনলৈ। সো গাইস মই আহি পালো টিউচন ৰুমত আৰু বস্তুখিনি থলো। গাইস আমি এইখিনি বস্তু আনিছো। সো গাইস আমাৰ স্যাৰ আহি গৈছে আৰু এতিয়া শিক্ষা কাম। সো গাইস আমাৰ পিছফালে গোটাই টিউচনৰ ছাত্ৰ। সো গাইস এতিয়া মই টিউচনৰ পৰা আহিলো আৰু চিংৰা গল্লা চল্লা খাই আমাৰ ছাৰো কেক চেক কাটিলে আৰু আজি ভিডিঅ'টো ইয়াতে ৰ'ল। আৰু যদি এই ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে সাবস্ক্ৰাইব কৰিব। জলদি লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ সো মাচ ফৰ ওয়াচিং। বাই।